তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল টিম মঞ্জাই নতুন এটা ব্লগৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ লগত আছে এক্টৰ আৰু আজি আমাৰ লগত আছে বসন্তী 2.0 আৰু আজি আমি গৈ আছোঁ ভূটান চকী যাই আছোঁ আজি। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইছ মানে আমি গাড়ী ষ্টাৰ্ট কৰি দিওঁ আৰু আৰম্ভ যাত্ৰা। আৰু গাইছ আমি মানে বেলেগ ৰাস্তা দি আহি গ'লোঁ। লোকেশ্যন চাওক। আৰু গাইছ মানে আমি টিকেট কাটি ল'লোঁ। এয়া চাব পাৰোঁ টিকেট। তো আৰু গাইছ মানে ইয়াৰ পৰা এটা বম ভিউ দেখা পাইছোঁ। চাওক গাইছ ভিউ। দিছ ইজ ভূটান চকী। ধামাকা একদম ধামাকা ভিডিঅ' আৰু মানুহ ভাই ইতাহে আহিব কিয় আমাৰ মানে দেৰি হৈ গ'ল অলপ। ভাই লগ পালো আমাৰ ভাইক তো এতিয়া মানে খানা যাম এতিয়া কয় কি আছে গোটেইখিনি জোচ মানে একদম বহুত জোচ। আমি চাইকেল মাৰি আৰু হৈছে গাড়ী যাওঁ কাণ পাকা দিছি আমি পেডেল মাৰি আৰু গাইছ মানে চকীত মানুহ চাওকে গাইছ মানে বাছে অকল হয় বাছে আমাৰ মানে শংকুৰ ভাই আৰু দেৱজিৎ ভাইও আছে। এটা প্ৰশ্ন উত্তৰ দিওঁ মানে কি আজিকালি ব্লগাৰ বহুত হৈ গৈছে। ব্লগাৰ হ'ব কাৰণে কি লাগে ধৰি লওক আপোনাৰ কোৱালিটিটো ভাল হ'ব লাগে আৰু কথা ভাল হ'ব লাগে। ৰবা ভাল কিবা কৰি আছোঁ। ইফালে ভিডিঅ' বনোৱাৰ আগতে অলপমান কিবা পেট পূজা কৰি ল'ম, কিন্তু ইফালে মেনু চাই একদম মানে পেটটো গৰম উঠি গৈছে। গেষ্টিক উঠা আনিছে। তলত নাহিয়ে খানো মই নাখাওঁ দে, মই একো নাখাওঁ। এই চকীৰ পাবা। আৰু বেছ পিকনিক স্পটৰ পৰা নামফালে ইফালে নামি আহিলে আপুনি দোকানবিলাক পাব। ইয়াতে মানে কি আছে চাওঁ বলক। ইয়াতে আছে আপোনাৰ গাহৰি মাংস, পলু আৰু মাংস যি ইচ্ছা চব আছে। মানে যি লাগে আপোনাক তাতে পাব, কিন্তু অলপ মানে বেলেগ কৰি বেলেগ দামত পাব। হোটেল চোটেল আছে যি ইচ্ছা লাগে, কিন্তু অলপমান দামত 20 টকাৰ বস্তু 40 টকা। আৰু ইয়াতে 5 টকাৰ বিনিময়তে আপোনালোকে মুতিব পাৰিব। তো বৰ্তমান গৈছোঁ আমি ভূটান চকীৰ চুইচ গেটখন সিফালে আছে আৰু ইফালে আমাৰ কালধোঙা আছে। পিকনিক খোৱা মানুহ কিমান হৈছে, মানে কোনোবাই মাল খাই আছে, পিকনিক খাই আছে আৰু কাপোৰছে কি খাই আছে গম নাপাওঁ। কমেণ্ট কৰি জনাই দিব। ওপৰত দেখি অলপমান ধুনীয়া ধুনীয়া নাজাৰা আছে বোলে শুনবা পাইছোঁ। অংকুৰ ভাই এখন গেছি তো তাকে লাগি যাই আছোঁ বলক। ইফালৰ পৰা পিকনিক স্পটৰ পৰা ইফালে 10 টকা টিকট কাটি মাথোন আমি এতিয়া ওপৰত দেখি যাই আছোঁ। তাতে মানে কি আছে মন্দিৰ আছে কিবা। তো বলক সেই চাওঁ কেনেকৈ তোমাৰ মন্দিৰ জয় বজৰংগবলী। মেকাৰ খোজ জোৰকে নাই কিয় আৰু ডাঙৰ ওপৰতে আছে মন্দিৰটো। মা কচম মিছা কথা নহওঁ কটি চটি হৈয়ে গৈছে। কি চিৰি হ'বা আৰু গাইছ এইটোৱে হ'ল মেইন মালটো। অসভ্য ইয়াৰ সেয়ে মাল তাল সেয়ে মন্দিৰটো ভালকে বনাই দে ই মানে। আৰু গাইছ মানে আমি মন্দিৰৰ পৰা আহিলোঁ। এতিয়া মানে অলপ আগলৈ ফুৰিব যাওঁ বলক। পৰবিয়ে ভালকে যা। আপোনালোকে যদি এইটো খাই তেনেহ'লে এটা টেনশ্যন নাই। এইটো খাই ভালি যাব নোৱাৰে নেকি অলপ ভালকে মানে হ'ব গাইছ কৈ দিছোঁ যদি আপোনালোকে সেইটো খাই এতিয়া চাকমাত টেনশ্যন নাই। মানে পুৰা পকা তিলা বগৰী পকি আছে পুৰা খাৱা আৰু আৰে ইয়াৰ আপোনালোকে পিকনিক স্পটৰ পৰা নাও মানে ইফালে দেখি আগে আহিব আৰু দেখা পাব এটা নিজৰা এটা আৰু ইফালে দেখি ভিউ চাওক। তো চাওক গাইছ কি ধুনীয়া নাজাৰা। এইয়ে গাইছ ভূটান চকী কিবা জেগা নাই গাইছ, কিন্তু মানুহে চাব লাগে একো নাই। যদি একো নাই তেনেহ'লে মানুহ ইমান কি কৰিব আহিছে। সুন্দৰ নাজাৰা লাগি আছে ইয়াতে। আৰু গাইছ ইয়াতে মানে বহুত চকৰিও আহিছে। তো চকৰি বুলি ক'লে মই এটা কথা কওঁ মানে কি গাইছ ছোৱালীবোৰক চকৰি বুলি ক'লে অলপমান অসন্মান কৰা হেন গায়। সেইকাৰণে মই আজিৰ পৰা এটা সন্মান কৰা নাম দিছোঁ পখিলা। মানে কিয় জানেনে গাইছ, পখিলাই যেনেকৈ এটা ফুলৰ পৰা আনটো ফুলত মৌ খাই ফুৰে, ছোৱালীবোৰেও ঠিক তেনেদৰে এটাৰ পিছত আনটো ল'ৰাৰ লগত চেনি খাই ফুৰে। জাগাত দিছো না। আৰু এইহিলা মই ৰাস্তাত গাই যি টি জোতা কাম নকৰে, অনলি কাম কৰে চেগা। বৰ্তমান শিলৰ মাজত বহি আছোঁ, মানে ইয়াতে নিজৰা পানী বহি আহিছে। ইয়াতে মানে এটা যি কুল শব্দ উঠিছে মানে হৃদয় একদম ঠাণ্ডা কৰি দিছে। আপোনালোকে শুনবা পাইছে চাগে। আৰু এইপিনে মানে গাইছ খানা চানা চলি আছে চাব পাৰে। তাতে বেঞ্চ চাব পাৰে। এইফালে ডাবলুদা। হেল্ল' গাইছ কেনেকুৱা আমাৰ দাদাৰ লগত দাদা মই আমি একেলগে আৰু বহুত লেট হ'ল। এতিয়া আহিব আছে বাট এতিয়া খাই লৈ আমি পূৰা গুচি যাম। আৰু মেম আহে নেকি আজি? মেম আহিব এতিয়া ভাল লাগিছে। আপোনালোকে হয় পিকনিক প্লেচ দেখা পাব। ইয়াত চাব পাৰে মানে সকলো খানা খাই আছে চাব পাৰে। ইমান মানুহে পিকনিক খাব আহিছে। সকলোৱে মানে বক্স আনিছে ডিজে মানে কাৰ গান কি গৈছে চব মানে লিখি গৈছে আকৌ গমে মানে কাৰ গানত টাং লাগিছে যাৱাৰ পৰা আৰু গাইছ মানে আমাৰ আগত যাই আছে পাপা কি বাৰী।
ডিষ্টেঞ্চ ৰাখবি দে, ডিষ্টেঞ্চ ৰাখবি। অ' নৰা যাবা হৈ কিনে কোনদে মাৰিব? ভূটান চকী এইখিনি লাগিছিলে, বহুত ধুনীয়া জেগা হয়, আপোনালোকে পিকনিক খাব আহিব। ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো তেতিয়াহ'লে বাই বাই, লগ পাইছোঁ নেক্সট এটা ভ্লগৰ সৈতে।